গুড ইভিনিং গাইজ, কি খবৰ আপোনালোকৰ? আৰু এতিয়া পিছ টাইমত আকৌ গাটো ধুই আহি গ'লোঁ এটা মিনি ব্লগ বনাওঁ বুলি। আৰু কালি পৰহি এনেকৈ ভিডিঅ' দিয়া হোৱা নাই। আৰু দুৰ্গা পূজাৰ সমূহ দৰ্শকক শুভেচ্ছা জনালোঁ। আৰু ভিডিঅ'টো চাই থাকক শেষলৈকে কি হয়। বহুত আন্ধাৰ, অৱশ্যে এতিয়া কি হৈছে আমাৰ ডুবাইত মানে এয়া বৰ্তমান বৰষুণ দি আছে। আৰু এয়া ডুবাই মোৰ কনষ্ট্ৰাকশ্যনৰ কামসমূহ কৰি আছে এওঁলোকে। আৰু তেনেকৈ মানে এওঁলোকৰ 5 ষ্টাৰ হাবিবিলাকত তাৰমানে এনেকৈ বাইক চাইক ৰখোৱা হয়। আৰু এইফালে এনেকুৱাই আৰু আমাৰ ডুবাইত থকা পৰিৱেশটো। আৰু এয়া আমাৰ বৰ্তমান ঘৰত তাৰমানে আগফালে এইবিলাক কনষ্ট্ৰাকশ্যনৰ কাম কৰি থকা হৈছে ন, গতিকে মই এইবিলাক বস্তু অৰ্ডাৰ দি থৈছিলোঁ, আজি পেলাইছে ইহঁতি। কাম চোৰ তাৰমানে একদম কামত মন নবহে। ইহঁতক কথা কৈছিলোঁ বহুত দিনৰ আগতে তাৰমানে পেলাবলৈ এইবিলাক বস্তু, কিন্তু কোনো গুৰুত্ব নাই। মই বোলো মাৰ্ক জুকাৰবাৰ্গে কেতিয়াবাই ক'লে ঘৰখন বনাই সোনকালে উলিয়াই দিয়া, কিন্তু তাহাঁতৰ গাত কোনো কথাই নাই। এতিয়া ফুল চুলবিলাক এইবিলাক লগাইছোঁ, যেনে তেনে হৈছেগৈ, এইবিলাক চাফ চিকুণ কৰিব লাগিব। আৰু এইফালে ডুবাইত থকা সৰুপথাৰ নামৰ জেগাকনৰ এয়া হৈছে দুৰ্গা পূজা বেলবোধনৰ সময়খিনি কিছু ভিডিঅ' মোলৈ বৰ্তাই প্ৰেৰণ কৰিছিলে, আৰু সেইবাবে মই ফেচবুকত দি দিছোঁ। আৰু বেলবোধনৰ কাম সেয়া হৈ গৈছে। আৰু আপোনালোকে পূজা ক'ত চাব? ডুবাইত চাবনে, গোলাঘাটত চাবনে, সৰুপথাৰত নে বৰপথাৰত ক'বচোন। আৰু এয়া সৰুপথাৰৰ মন্দিৰ, য'ত জেগাকনৰ নাম অৱশ্যে মই ইমান ভালকৈ নাজানিম। আৰু মন্দিৰটোত মানে থকা খোৱা পুৰোহিত পণ্ডিত যিসকল গৈছে তেওঁলোকৰ কাৰণে সম্পূৰ্ণ ব্যৱস্থা আছে। আৰু এইফালে বহুত ধুনীয়াকৈ ৰাখিছে, চাফ চিকুণ মানে কৰি আছে। আৰু সম্পূৰ্ণ হোৱাগৈ নাই, যিহেতু আজিৰ পৰা ষষ্ঠী আৰম্ভ হৈছেহে, সেইবাবে লাহে ধীৰে কৰি আছে। আৰু বৰ্তাই বৰ ধুনীয়াকৈ ভিডিঅ'টো কৰিছে, প্ৰথমৰ পৰা একেবাৰে শেষলৈকে কৰি দিছে আৰু ধুনীয়াকৈ। মই যাওঁতে কৈ পঠিয়াইছোঁ, বোলো বৰ্তা আপুনি যিহেতু বোলো পেৰিছত বৰ্তমান পূজাভাগ লৈছে, গতিকে আপুনি মোক ফটোখিনি দিব আৰু ভিডিঅ' কৰি পেলাই মোলৈ চেণ্ড কৰিব। আৰু বৰ্তাই দি দিছে, গম পায় মই ভিডিঅ' বনাওঁ বুলি। আৰু বৰ্তাই পিছে মাজে মাজে এনেকৈ হেল্প কৰি থাকে দেই ভিডিঅ'সমূহ দি, সেইবাবে বৰ্তাক অশেষ ধন্যবাদ। আৰু মোৰ পেজত ভিডিঅ'সমূহ চোৱা দৰ্শকসকলক দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। আৰু আহিব আপোনালোকে গোলাঘাটতো চাব। মোৰ অৱশ্যে ভিডিঅ'সমূহ তেনেকুৱাই হয়। বাৰু আহকচোন চাওঁ বৰ্তমান পেৰিছত থকা এই মন্দিৰ ভাগৰ ভিতৰৰ অংশ কেনেকুৱানো, কিনো আছে ভিতৰত। আৰু আন মানুহ গ'লে তাৰমানে কি হয়, এনেকৈ দিগদাৰী ইমান এটা নহয়। যিসমূহে পূজা চাবলৈ যাব তেওঁলোকৰ বাবেও ইমান দিগদাৰী নহয়, যথেষ্ট আহল বহল জেগা। আৰু কিবা অনুষ্ঠান প্ৰতিষ্ঠান পাতিলেও বহুতখিনি জেগা আছে তাত। আৰু এইফালে এয়া বাইক স্কুটি ৰখাবৰ কাৰণে আৰু বেলপাত ফুল আদি কৰি সকলোখিনি সেইখিনি তাত ৰাখিছে। আৰু যিহেতু পূজা কেইদিনত দৰকাৰ হ'ব, আৰু মানে বহুতখিনি কামেই বাকী আছেগৈ। আৰু সেইখিনি গোটাই থোৱা ফেনলৈকে আছে আৰু বৰ্তমান সেইখিনি দেখিছোঁ। আৰু এইফালে আছে পাকঘৰবিলাক বেচিন আৰু দৰকাৰী বস্তু তাৰমানে সকলোবিলাকেই আছে ইয়াত। আৰু এইপিনে এইবোৰ পাকঘৰ চাউল পাত আদি থ'ব পৰা টৌ ৰিং বল আদি সকলোবিলাক বস্তু মানে ইয়াত আছে। পুৰোহিত আৰু পৰিচাৰক কাৰো কাৰণে তাৰমানে প্ৰব্লেম নহয়। আৰু এনেকৈ থাকিব লাগে, প্ৰতিটো মন্দিৰতে আচলতে থাকিব লাগে সকলোবিলাক সা সুবিধা। আৰু এইফালে সেয়া ভাত বনাইছে, ভাতনো কি আৰু মানে বইলহে, এনেও পূজা কেইদিন বইলে খাব লাগিব তেওঁলোকে। আৰু এয়া মগু দালি বইল, আৰু বৰ ধুনীয়াকৈ বনাইছে বৰ্তাই ভিডিঅ'টো। আৰু এয়া পাকঘৰ আচলতে, আৰু তেওঁলোকে এয়া কাম বন কৰি আছে। আৰু লগত যোৱা সকলেও লাগি মেলি দিছে, হেল্প কৰিছে বৰ্তাক। আৰু আমাৰ বৰ্তাকটো সকলোৱে চিনি পায়, আৰু গোলাঘাটত অখিল শৰ্মা বুলি ক'লে প্ৰায়খিনি মানুহে চিনি পায়। আৰু এইফালে আছে এয়া বাথৰুম, তাৰপিছতে মানে সকলোবোৰ সুবিধা আছে, দিগদাৰী নহয় আৰু মন্দিৰ ভাগৰ। আৰু আহিব আপোনালোক। আৰু আপোনালোকক স্পেচিয়েলি জনাবলৈ পাই সুখী হৈছোঁ যে আজি ষষ্ঠী, গতিকে আজি ষষ্ঠীৰ দিনাখনৰ পৰা মই উপস্থিত থাকিম মোৰ ঘৰ ৰুমটোতে। গতিকে পূজা চাবলৈ যাতে কোনেও লগ নধৰে। বাকী মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে এটা কমেণ্ট কৰিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব। ধন্যবাদ।